Hello friends, welcome back to Meet's Technical Study. Friends, তোমালোকে অলৰেডি গম পাইছা আসাম হিষ্ট্ৰীৰ ওপৰত এটা সিৰিজ ষ্টাৰ্ট কৰিছো তাত আমি অলৰেডি অৰিজিন অফ আসাম, মাইথোলজিক্যাল পিৰিয়ড অফ আসাম, দানৱ ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি, অশোক ডাইনেষ্টি এণ্ড বৰ্মন ডাইনেষ্টিৰ ওপৰত ডিটেইলছ ডিছকাছ কৰিছো। আজি আমি শালস্তম্ভ এণ্ড পালা ডাইনেষ্টিৰ ওপৰত ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। এতিয়া বলক সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমটো কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য শালস্তম্ভ ডাইনেষ্টি অফ কামৰূপ। কামৰূপৰ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি, শালস্তম্ভ। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। শালস্তম্ভ ডাইনেষ্টিৰ ইষ্টাব্লিছ কৰা হৈছিলে 650 এডিত আৰু ইয়াৰ দ্য এণ্ড হৈছিলে 990 এডিত। ইয়াৰ লগতে মনত ৰাখিব শালস্তম্ভ ডাইনেষ্টিৰ আন এটা নাম আছে, তাক আমি মেলেছিয়া ডাইনেষ্টি বুলি জানো। আৰু এই মেলেছিয়া ডাইনেষ্টি সম্পৰ্কে ক'ত মেনশ্যন কৰা আছে? হায়ুনতাল কপাৰ প্লেট ইনস্ক্ৰিপশ্যনত ইয়াৰ বিষয়ে মেনশ্যন কৰা আছে। ফ্ৰেণ্ডছ, ইয়াৰ লগতে মনত ৰাখিব এই হায়ুনতাল কপাৰ প্লেট ইনস্ক্ৰিপশ্যন কোনে ইছ্যু কৰিছিলে? হাজাৰা বৰ্মনে কি কৰিছিলে? ইছ্যু কৰিছিলে। দ্বিতীয় কুৱেশ্যনটো হ'ল হুইচ কিং অফ দিছ ডাইনেষ্টি শিফটেড দ্য কেপিটেল ফ্ৰম প্ৰাগজ্যোতিষপুৰ টু হৰৱেশ্বৰ। এই বংশৰ কোনজন ৰজাই ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা হৰৱেশ্বৰলৈ স্থানান্তৰ কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি, হাজাৰা বৰ্মন। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। হৰৱেশ্বৰৰ মডাৰ্ণ ডে তেজপুৰ বুলি আমি জানো। লগতে পষ্ট ইণ্ডিপেণ্ডেঞ্চ অৰ্থাৎ 1947ৰ পৰা 1972লৈকে অসমৰ ৰাজধানী আছিলে শ্বিলং। কিন্তু যেতিয়া 1972ত মেঘালয় অসমৰ পৰা ছেপাৰেট হ'ল আৰু মেঘালয়ৰ ৰাজধানী বনোৱা হ'ল শ্বিলং, তেতিয়া আমাৰ অসমৰ মানে 1973ত অসমৰ ৰাজধানী বনাই দিয়া হ'ল দিছপুৰ। এইখিনি কথাও মনত ৰাখিব। 3 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট শালস্তম্ভ কিং টু এজিউম দ্য ইম্পাৰিয়েল টাইটেল মহাৰাজা ধীৰাজ। মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰা প্ৰথমজন শালস্তম্ভ ৰজা কোন আছিলে? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ, হাজাৰা বৰ্মন। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। হাজাৰা বৰ্মনে শাসন কৰিছিল 815ৰ পৰা আৰম্ভ কৰি 832 এডিলৈকে। আৰু ইয়াৰ লগতে মনত ৰাখিব তেওঁ এটা পুখুৰী খান্দিছিল, পুখুৰীটোৰ নাম ৰাখিছিল হাজাৰা পুখুৰী। বহুত ইম্পৰ্টেণ্ট, কেতিয়াবা আহিব পাৰে হাজাৰা পুখুৰী ক'ত আছে? তেজপুৰত আছে। ইয়াৰ লগতে মনত ৰাখিব হাজাৰা বৰ্মনে কি কৰিছিলে? শিৱ টেম্পল বনাইছিলে আৰু এই শিৱ টেম্পল ক'ত আছে? তেজপুৰত আছে। আৰু এইটো কাক ডেডিকেট কৰা হৈছিলে? ডেডিকেট কৰিছিল দেইটি হেটুকাচুলিন। অ'কে, ইয়াৰ লগতে মনত ৰাখিব হাজাৰা বৰ্মনে কি কৰিছিলে? দুটা ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিলে। তাৰ এটা আছিলে তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন, আনটো আছিলে হায়ুনতাল কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। ফ্ৰেণ্ডছ, 4 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ কিং অফ দিছ ডাইনেষ্টি ইজ মেনশ্যনড ইন দ্য পশুপতিনাথ ইনস্ক্ৰিপশ্যন অফ নেপাল এজ দ্য কনকৰাৰ অফ দ্য গৰ্ডা, অদ্ৰা এণ্ড কালিংগা। নেপালৰ পশুপতিনাথ শিলালিপিত এই বংশৰ কোনজন ৰজাক গৌড়, উদ্ৰ আৰু কলিংগ বিজয়ী বুলি উল্লেখ কৰা হৈছে? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি, শ্ৰীহৰ্ষ। শ্ৰীহৰ্ষক কেতিয়াবা হৰ্ষদেৱ বুলি আহিব পাৰে। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব। হৰ্ষদেৱে শাসন কৰিছিলে এপ্ৰক্সিমেটলি 725ৰ পৰা আৰম্ভ কৰি 750 CE-লৈকে। আৰু তেওঁৰ ডটাৰ আছিলে ৰাজ্যমতী আৰু ইয়াক বিয়া দিয়া হৈছিল জয়দেৱ ছেকেণ্ড। আৰু জয়দেৱ ছেকেণ্ড কোন আছিল? নেপালৰ লিচ্ছেবি কিং আছিলে। আৰু হৰ্ষদেৱে কি কৰিছিলে? এটা ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিলে, সেই ইনস্ক্ৰিপশ্যনটোৰ নাম কি? পশুপতিনাথ ইনস্ক্ৰিপশ্যন। এইটো মনত ৰাখিব। 5 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য শালস্তম্ভ ডাইনেষ্টি। শালস্তম্ভ বংশৰ অন্তিমজন শাসক কোন আছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি, ত্যাগ সিং। 6 নম্বৰ কুৱেশ্যনটো হ'ল দ্য নগাঁও কপাৰ প্লেট ৱাজ ইছ্যুড বাই হুইচ কিং অফ দ্য শালস্তম্ভ ডাইনেষ্টি। নগাঁৱৰ তামৰ ফুলি শালস্তম্ভ বংশৰ কোনজন ৰজাই প্ৰদান কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি, বালা বৰ্মন থাৰ্ড। 7 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ডেইটি ৱাজ প্ৰাইমাৰিলি ৱৰ্শ্বিপড বাই দ্য কিংছ অফ দ্য শালস্তম্ভ ডাইনেষ্টি। শালস্তম্ভ বংশৰ ৰজাসকলে মূলত কোনজন দেৱতাক পূজা কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি, লৰ্ড শিৱা। 8 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ কিং অফ দ্য শালস্তম্ভ ডাইনেষ্টি ইজ ক্ৰেডিটেড উইথ ৰিবিল্ডিং দ্য টেম্পল অফ হেটুকাচুলিন। শালস্তম্ভ বংশৰ কোনজন ৰজাই
হেটুকাচুলিন মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ কৃতিত্ব লাভ কৰিছে? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি বনমালা বৰ্মন। ফ্ৰেণ্ডছ, ইয়াৰ লগতে মনত ৰাখিব বনমালা বৰ্মনে দুটা ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিলে। তাৰে এটা আছিলে তেজপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, আনটো আছিলে দা পৰ্বতীয়া কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। 9 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ৰুলাৰ অফ দ্য শালস্তম্ভ ডাইনেষ্টি এবডিক্টেড দ্য থ্ৰন ইন ফেভাৰ অফ হিজ ছন এণ্ড ৰিটায়াৰ্ড টু লিড আ ৰিলিজিয়াছ লাইফ? শালস্তম্ভ বংশৰ কোনজন শাসকে পুত্ৰৰ সপক্ষে সিংহাসন ত্যাগ কৰি ধৰ্মীয় জীৱন যাপন কৰিবলৈ অৱসৰ লৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি জয়মালা বৰ্মন। 10 নম্বৰ কুৱেশ্যনটো হ'ল ইনটু হুজ হেণ্ডছ ডিড দ্য গভৰ্নেন্স অফ কামৰূপা পাছ আফটাৰ দ্য এণ্ড অফ দ্য শালস্তম্ভ ডাইনেষ্টি? শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায়? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি পাল ডাইনেষ্টি। ফ্ৰেণ্ডছ, ইয়াৰ লগতে মনত ৰাখিব প্ৰায় 990 খ্ৰীষ্টাব্দত ত্যাগ সিংহৰ মৃত্যুৰ লগে লগে শালস্তম্ভ বংশৰ অন্ত পৰে আৰু ইয়াৰ ঠিক পিছতেই পাল বংশই শাসনভাৰ গ্ৰহণ কৰে, যিয়ে 12 শতিকাৰ আৰম্ভণিলৈকে প্ৰায় 150 বছৰ কামৰূপত ৰাজত্ব কৰিছিল। ফ্ৰেণ্ডছ, 11 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য পাল ডাইনেষ্টি ইন কামৰূপ? কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ ব্ৰহ্মপাল। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰ্মেশ্যন মনত ৰাখিব। ব্ৰহ্মপাল কোন আছিলে ফাউণ্ডাৰ অফ দ্য পাল ডাইনেষ্টি অফ কামৰূপ? বৰ্মা নৰকাৰ বংশোধৰ বুলি ক্লেইম কৰিছিলে আৰু ইয়াৰ কেপিটেল আছিলে প্ৰাগজ্যোতিষপুৰ আৰু হি ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড কিং অফ কামৰূপা আৰু তেওঁ কামৰূপৰ প্ৰথমজন নিৰ্বাচিত কি আছিলে ৰজা আছিলে আৰু তেওঁ কাক বিয়া পাতিছিল? কুলদেৱী। এইটো মনত ৰাখিব। কেতিয়াবা আহিব পাৰে যে ব্ৰহ্মপালৰ পত্নী কোন আছিল বা ব্ৰহ্মপালে কাক বিয়া পাতিছিল? কুলদেৱীক। 12 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ পাল কিং অফ দ্য কামৰূপা এজিউম দ্য টাইটেল পৰমেশ্বৰ পৰমবত্তৰক মহাৰাজা ধীৰাজ? কামৰূপৰ কোনজন পাল ৰজাই পৰমেশ্বৰ পৰমবত্তৰক মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি ৰত্নপাল। ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰ্মেশ্যন মনত ৰাখিব। ৰত্নপাল পাল ডাইনেষ্টিৰ দ্বিতীয়জন ৰজা আছিলে আৰু তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা দুৰ্জিয়ালৈ নিজৰ কেপিটেলটো শ্বিফ্ট কৰিছিলে আৰু তেওঁ দুটা ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিলে। এটা আছিলে বৰগাঁও কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, আনটো আছিলে শুৱালকুছি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। শুৱালকুছিক কি বুলি জনা যায়? শুৱালকুছিক মানচেষ্টাৰ অফ আছাম বুলি জনা যায়। ইয়াৰ লগতে মনত ৰাখিব এই শুৱালকুছি কিয় বিখ্যাত? শুৱালকুছি চিল্ক ইণ্ডাষ্ট্ৰি মানে ৰেচম উদ্যোগৰ কাৰণে বিখ্যাত। 13 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ পাল ৰুলাৰ অফ কামৰূপা ইছ্যুড দ্য গুৱাহাটী কপাৰ প্লেট ইনস্ক্ৰিপশ্যন? কামৰূপৰ কোনজন পাল শাসকে গুৱাহাটীত তাম্ৰফলি প্ৰদান কৰিছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি ইন্দ্ৰপাল। ফ্ৰেণ্ডছ, ইয়াৰ লগতে কিছুমান এক্সট্ৰা ইনফৰ্মেশ্যন মনত ৰাখিব। গছডাল কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ইছ্যুড বাই ইন্দ্ৰপাল আৰু এইটো ক'ত আছে? নগাঁৱত আছে। এইখিনি কথা মনত ৰাখিব। 14 নম্বৰ কুৱেশ্যনটো হ'ল দ্য চিটি কামৰূপ নগৰ ৱাজ এষ্টাব্লিছড এজ দ্য কেপিটেল বাই হুইচ পাল কিং? কামৰূপ নগৰ নামৰ চহৰখন কোনজন পাল ৰজাই ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি ধৰ্মপাল। ফ্ৰেণ্ডছ, ইয়াৰ লগতে মনত ৰাখিব ধৰ্মপালে কি কৰিছিলে? পুষ্পাভদ্ৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ইছ্যু কৰিছিলে। 15 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য লাষ্ট কিং অফ দ্য পাল ডাইনেষ্টি অফ কামৰূপ? কামৰূপৰ পাল বংশৰ অন্তিমজন ৰজা কোন আছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ জয়পাল। ফ্ৰেণ্ডছ, ইয়াৰ লগতে মনত ৰাখিব আমাৰ অসমৰ পাল ডাইনেষ্টিৰ কথা যদি সোধে তেতিয়াহ'লে ইয়াৰ ফাউণ্ডাৰ হ'ব ব্ৰহ্মপাল আৰু শেষৰজন ৰজা আছিলে জয়পাল। যদি বেংগল নাইবা বিহাৰৰ পাল ডাইনেষ্টিৰ কথা সোধে তেতিয়াহ'লে ইয়াৰ ফাউণ্ডাৰ আছিলে গোপালা আৰু ইয়াৰ লাষ্ট ৰুলাৰ আছিলে গোবিন্দপালা। অ'কে, আৰু ইয়াৰ কেপিটেল আছিলে পাটলিপুত্ৰ নাইবা গৌড়। ফ্ৰেণ্ডছ, 16 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ এনিমেল ৱাজ ডিপিক্টেড অন দ্য ৰয়েল চিল অফ দ্য পাল কিং অফ কামৰূপা? কামৰূপৰ পাল ৰজাসকলৰ ৰাজকীয় মহৰত কোনটো জন্তু অংকন কৰা হৈছিল? ফ্ৰেণ্ডছ, ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি দ্য এলিফেণ্ট হাতী। ফ্ৰেণ্ডছ, এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই তোমালোকে কেনে পালা কমেণ্ট কৰি জনাই দিবা আৰু ভিডিঅ'টো যদি ইনফৰ্মেটিভ হৈ থাকে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা।
আৰু যদি ভিডিঅ'টো PDF লাগে এইটো নম্বৰত নিশ্চয় হোৱাটছআপ টেক্সট কৰিবা আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ